সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটি আৰু সাইড থকা ঘণ্টাটো বজাই দিয়ক আৰু আমাৰ নটিফিকেশ্যনবিলাক সোনকাল পাওক হে বাবা এবাৰ মোক পাছ কৰাই দিয়া এবাৰ প্লিজ পাছ কৰাই দিয়া মোক মই আপোনাৰ ওচৰত অকল ৰিজাল্ট আৰু পৰীক্ষাতে আহোঁ বুলি নাভাবিব মই আপোনাৰ সঁচা ভক্ত মই প্লিজ মোক এবাৰ পাছ কৰাই দিয়ক প্লিজ প্লিজ ছাগলী এটা দিম ইয়াত মোৰ ৰোল নম্বৰটো থৈছোঁ প্লিজ অকণমান চাই দিব প্লিজ অকণমান চাই দিব প্লিজ প্লিজ কৃষ্ণ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ভাই বহিছ আজি ৰিজাল্ট দিছে নহয় কেনেকুৱা হ'ল ৰিজাল্ট তোৰ বেয়া হ'লেও কেনেকুৱা হ'ল কচোন 5টা লেটাৰ পাঁচটাত হ'ব কাৰণে এটা নাপালো ঐ তেৰি হ'ব দে তই ব মই গৈ থাকোঁ কাম আছে হে 11 বাজি গ'ল ৰিজাল্ট দিব নহয় কি আছিলে অঁ এইটো ৰোল নম্বৰ অঁ এইটো হে এই পাছ এই মজা ইয়াক কওঁ অঁ হেল্ল' এই পাছ কৰিলোঁ গম পাওঁ নাই ফাৰ্ষ্ট ডিভিজন কি ভাবিছ অঁ ঠিক আছে দে হ'ব অঁ এইফালে মোক বেলেগ ফোন হৈছে হেল্ল' এই পাছ কৰিলোঁ কি ভাবিছ অঁ এই ফালি দিছোঁ গম পাওঁ নাই এইবাৰ ঠিক আছে দে পাৰ্টি আছে আহি যাবি গাৰ্লফ্ৰেণ্ডজনীক ফোন কৰি দিওঁ অঁ বাবা ৰিজাল্ট কেনেকুৱা হ'ল ৰিজাল্ট অঁ দেউতা ৰিজাল্ট ফালি দিছোঁ গম পাইছে নাই ফাৰ্ষ্ট ক্লাছ পাইছোঁ এই তেতিয়া মই এতিয়া ছাগলী এটা আনো ৰ এই ডাঙৰ এটা লৈ আহিব দেই ডাঙৰ আজি পাৰ্টি আৰু অঁ পাৰ্টি পাব এইবাৰ কাক কৰোঁ অঁ ছাৰক কৰোঁ ছাৰ ফেল কৰিম বুলি কৈছিলে ঠিক আছে হেল্ল' ছাৰ হেল্ল' ক কি ভাবিছে পাছ কৰিলোঁ ফাৰ্ষ্ট ক্লাছ ছাৰ দূৰ আমাৰ কলেজত কোনে পাছ কৰা নাই কি মই নিশ্চয়কৈ চাইছোঁ ছাৰ পাছ কৰিছোঁ ৰ'ব মই চাই লৈছোঁ নেটত আকৌ এবাৰ কি হ'ল আকৌ তো মানে কি হৈছে হে কি হ'ব কি হ'ব দেউতাটো পিটি পাৰিব দেউতা অহাৰ আগত পলুৱাই ভাল আৰে আৰে আজি ৰিজাল্ট দিছে বোলে অঁ তই নাজানো নেকি মোৰ ৰোল নম্বৰ চাই দিয়ক ক ৰোল নম্বৰ কিমান আছিলে ক নেহাতকৈ আগত আৰু প্ৰিয়ংকাতকৈ পিছত আৰে কি কৈছে এইবোৰ নাম্বাৰবোৰ কচোন কি কৈ আছে এইবোৰ ৰোলটো 108 আৰু নংটো 420 আৰে এই ল এইটো লৈ যা কি হ'ল তোৰ আৰে ভাই পাছ হৈ গ'লো কেনেকৈ ৰিজাল্ট এই মজা কিমান পাৰ্চেণ্টেজ 33 থাৰ্ড ক্লাছ কাম নাই চা ভাই পাছ ফেলটো থাকেই ন এইবাৰ পাছ কৰিব নোৱাৰিলে কি হ'ল অহাবাৰ পাছ কৰি ল'বি সেইটো কাৰণে দুখ লগা নাই তহঁতি মই ফেইল কৰি গ'লো চালা তহঁতি দুটা পাছ কৰি গ'লি কি বাদ দে চৈজা কোন ক্লাছত ফাৰ্ষ্ট ইয়াৰ পৰা ছেকেণ্ড ইয়াৰ উঠিছে এতিয়া তই কোন ক্লাছত ছেকেণ্ড ইয়াৰত ফেইল কৰিছোঁ ঠিকে আছে ন তেতিয়া এইবাৰ ঠিকে আছে দে মজা ভাই এটা কথা জান নাই কি ক চৈদাই কলেজৰ পৰা নাম কাটি